নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল ডক্টৰ মধুজ ফিজিঅ'কেয়াৰ লৈ এই চেনেলৰ প্লেলিষ্টটো আপোনালোকে চেক কৰি চাব পাৰে চেনেলটোত মই এতিয়ালৈকে বহু কেইটা ভিডিঅ' আপলোড কৰিছো য'ত মই বিভিন্ন ধৰণৰ মেডিকেল কণ্ডিশনছ বিষ বা গৰ্ভাৱস্থা ৰিলেটেড কিছুমান কথা বতৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আজি কথা পাতিম কিছুমান ঘৰতে কৰিব পৰা একেবাৰে ইজি বেক পেইন এক্সাৰসাইজৰ বিষয়ে মানে যদি আপুনি কঁকালৰ বিষৰ ভুগি আছে এইকেইটা এক্সাৰসাইজ কৰি চাব পাৰে আপুনি আৰাম নিশ্চয় পাব প্ৰথম এক্সাৰসাইজটো হৈছে এয়া চাওক মই কি ধৰণে মেট এখনত শুই লৈছো আপোনালোকে এক্সাৰসাইজ বিছনাটো কৰিব পাৰে শুই লৈ পেলাই কি কৰিব প্ৰথমতে লাহেকৈ ভৰি দুখন এনেকে কুচাই লব হাতকিটা সাইডত ৰাখিব কঁকালটো অলপমান উঠাই দিব কঁকালটো উঠাই অলপ আপোনালোকে ৰব লাগিব 1 2 3 4 5 এনেকে আপোনালোকে কাউন্ট কৰিব পাৰে 10 লৈকে কাউন্ট কৰিব পাৰিলে ভাল নোৱাৰিলে 5 লৈকে কাউন্ট কৰিলেও হ'ব তাৰ পিছত লাহেকে কঁকালটো আকৌ নমাই দিব তেনেকে আপোনালোকে 5 ৰিপিটিশনছ কৰিব পাৰে 10 10 কৈ হোল্ড কৰি দ্বিতীয় এক্সাৰসাইজটো হৈছে এয়া চাওক একে ধৰণে বিছনাত বা মেটৰ ওপৰত শুই লব আপোনালোকে ভৰি দুখন ভাঁজ কৰি লব ভাঁজ কৰি এয়া চাওক এটা সাইডে দুয়োখন ভৰি লৈ যাব বিছনাৰ ফালে বা মেটখনৰ ফালে কিন্তু আপাৰ বডিটো মানে ওপৰৰ গাৰ অংশখিনি বিছনাতে থাকিব লৰচৰ নহব আকৌ একে ধৰণে আপাৰ বডিটো ফিক্স ৰাখি লোৱাৰ বডিটো মানে ভৰি দুখন এটা সাইডে এনেকে লৈ আহিব এইটো এক্সাৰসাইজও আপোনালোকক যথেষ্ট আৰাম দিব এনেকুৱা আৰু এটা এক্সাৰসাইজ হল ইয়াত কি কৰিব লাগিব এটা ভৰি এনেকে দীঘল কৰি ৰাখিব ইটো ভৰি অলপমান ভাঁজ কৰি লব আৰু তাৰ পিছত আপোনাৰ হাত আৰু ভৰি দুইটাৰে মুভমেন্ট হ'ব এয়া চাওক কেনেকে এটা সাইডে মই ঘূৰি দিছো একে ধৰণে ইটো সাইডেও আপোনালোকে ৰিপিট কৰিব পাৰে এক্সাৰসাইজটো কৰোতে অলপমান হোল্ড কৰিব পাৰে টাৰ্ন কৰা পজিশনটোত আকৌ ব্যাক টু নিউট্ৰেল পজিশন আপোনালোকে যাব আশা কৰো বুজি পাইছে কেনেকে কৰি আছো এক্সাৰসাইজ কেইটা লাষ্ট এক্সাৰসাইজটো হৈছে চাইল্ড পোজ বুলি কোৱা হয় প্ৰেয়াৰ ষ্ট্ৰেচ বুলিও কোৱা হয় এনেকে বহি লব বহি পেলাই আগৰ পিনে লাহে লাহে আঙুলিকিটা লৈ যাব এই লোৱাৰ ব্যাক এৰিয়াটোত অকমান ষ্ট্ৰেচ অনুভৱ কৰিব আপোনালোকে খুব আৰাম লাগে যদি এই এক্সাৰসাইজটো কৰা হয় কঁকালৰ বিষত আৰু এই এক্সাৰসাইজটো এটা বেলেগ ধৰণেও কৰিব পাৰি তাত আপোনালোকে কি কৰিব এয়া চাওক এই পজিশনটোৰ পৰা লাহেকে বহি দিব মানে ভৰিৰ ওপৰত বহি দিয়া নিচিনা কৰিব আৰু গাটো পিছপিনে টানিব হাতকিটা আগলে নিছিলো প্ৰথমতে এতিয়া হাতকিটা নিব নালাগে হাতটো ষ্টেবল থাকিব হেই পজিশনটোৰ পৰা লাহে লাহে আপোনালোকে এনেকে চেষ্টা কৰিব যেন ভৰি দুখনৰ ওপৰত বহি দিছে একে ধৰণৰ ষ্ট্ৰেচ এটা আপোনালোকে এই কঁকালৰ তলৰ অংশত অনুভৱ কৰিব এই এক্সাৰসাইজ গিটা কৰিলে আপোনালোকে যথেষ্ট ভাল অনুভৱ কৰিব যদি আপোনালোকে কঁকালৰ বিষত ভুগি আছে কৰি চাবচোন আৰু এটা কথা মই কওঁ যিকোনো কঁকালৰ বিষ হলে প্ৰথমতে এটা ডায়াগনোসিস কৰাই লোৱা ভাল এজন অৰ্থোপেডিশিয়ান বা ফিজিঅথেৰাপিষ্টক লগ কৰি তেওঁ আপোনালোকক বেছি টেইলাৰ্ড এক্সাৰসাইজেছ শিকাব পাৰিব এই ভিডিঅ'টোত মই জাস্ট আপোনালোকক এটা আইডিয়া দিছো কি ধৰণৰ এক্সাৰসাইজ আপোনালোকে ঘৰতে ইজিলি কৰিব পাৰে ধন্যবাদ চেনেলটো চাই থাকিব বহুত ইম্পৰ্টেন্ট টপিকছত মই কথা বতৰা পাতো চেনেলটোত যদি আপোনালোকে হেলথ ৰিলেটেড কথা বতৰা চাই ভাল পায় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেন্ট কৰি নিশ্চয় জনাব ধন্যবাদ আজিলৈ আহো আকৌ লগ পাম